নমস্কাৰ সকলোকে NK48 ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি লৈ আহিছো ৰাষ্ট্ৰপতি বিষয়ৰ ওপৰত পাঁচটাকৈ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি আমাৰ প্ৰথম কোৱেশ্যনটো হৈছে ভাৰত ৰাষ্ট্ৰৰ ঐক্য সততা আৰু সংহতিৰ প্ৰতীক ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি ৰাষ্ট্ৰপতি কাৰণ আমি ৰাষ্ট্ৰপতিৰ ওপৰত টপিকটো আনিছো নহয় জানো 2 নম্বৰ কোৱেশ্যনটো হৈছে ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব ৰাষ্ট্ৰপতি নহয়নে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতিয়ে বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হোৱাৰ প্ৰথম ৰাষ্ট্ৰপতি বা একমাত্ৰ ৰাষ্ট্ৰপতিজনৰ নাম কি তেওঁৰ নাম হৈছে নীলাম সঞ্জীৱ ৰেড্ডি তেওঁৰ নাম কি হৈছে তেওঁৰ নাম কি নীলাম সঞ্জীৱ ৰেড্ডি আজি শেষৰটো কোৱেশ্যন হৈছে অৰ্থাৎ 5 নম্বৰ কোৱেশ্যনটো হৈছে কোন চনত প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচন হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো 1952 চনত নহয়নে ঠিক আছে আজি সেশনটো চাই কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাব ভাল পালে আমি নতুন নতুন সেশন আনিবলৈ চেষ্টা কৰিম থ্যাংক ইউ